মই দুদিনমান আগতে মিছোত বস্তু এটা দিছিলোঁ অৰ্ডাৰ, আৰু সেই বস্তুটো আহি পালে। মই চালোঁ খুলি, আৰু আপোনালোকক দেখাওঁ আহক কিনো বস্তু আনিছোঁ দেই। বস্তুটো হ'ল এইটো পেডিকিউৰ মেচিন। এইটো মানে ভৰিৰ গোৰোহাবোৰ চাফা কৰা, আৰু এইটো মেচিনটো এইডাল তাৰ, আৰু এইটো দি চাফা কৰে, আৰু এইটো কৰে কোমল। এইটো দি কৰিলে মানে এইটো ফাৰ্ষ্টত কৰে, এইটো তাৰ পিছত কৰে, আৰু এইটো দি গোটেই গোৰোহা মানে গোটেই চাফা কৰি দিয়ে। তাৰপিছত এইটো ইউজ কৰিব লাগে, এইটো কোমল হয়। আৰু এইডাল হ'ল চাৰ্জাৰ। মেচিনটোৰ সুবিধা হ'ল কি, এইডাল তাঁৰ আছে লগত, চাৰ্জ শেষ হ'লে আপোনালোকে চাৰ্জ দি কেনে কৰি থাকিব পাৰিব। গুড মৰ্ণিং সকলোকে। কেনে আছে আপোনালোকে? আশা কৰোঁ সকলো ভালে আছে। আৰু মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা চাহকাপ কিহেৰে খাম জানেনে? এয়া টেকেলি পিঠা। এয়া টেকেলি পিঠা আৰু একাপ গাখীৰ চাহ। আজি ৰাতিপুৱা ষ্টাৰ্টিং টেকেলি পিঠাৰে কৰিছোঁ। পিঠাৰে চাহ একাপ খালে ভাল লাগে, হয়নে? ৰাতিপুৱা এয়া ভাত পানী দি কেনে ল'ৰা ছোৱালীকেইটাক আমি চাহ খালোঁ। চাহ খাই এইদৰে পাকঘৰটো চাফা কৰাত লাগি আছোঁ। আজি মনটো ইমান এটা ভাল নহয়, কিয় জানো ক'ব নোৱাৰোঁ। মই কেতিয়াবা মনো মানে বেয়া লাগে। এই পুৰণা কথাবোৰ মনত পৰে দিয়কচোন, যিবোৰ আমি হয়তো বেলেগৰ পৰা শুনি আহিছোঁ, সহ্য কৰিব লগা হৈছে। সেইবোৰ কথা মোৰ মাজে মাজে কেতিয়াবা মনত পৰে, বেয়া লাগে আৰু, কিন্তু উপায় নাই, আহে মনলৈ। আৰু সেয়া এনেকৈ চুপচাপ নিজে নিজে কাম কৰি থাকোঁ। আৰু মনটো বেয়া লাগি থাকিলে মই বেছি একো নকৰোঁ, গান শুনো মই মনটো বেয়া লাগি থাকিলে। আৰু আজি দুপৰীয়া ভাত নাখালোঁ, এই চপকে আনিলে এখেতে, এই চপে খালোঁ। আৰু ডাঙৰ ডাঙৰ আছিলে চপকেইটা। আজি এটা কথা ক'ব মন গৈছে। মই এটা ইনষ্টাগ্ৰামত আৰু ফেচবুকত ৰীল এটা বনাইছিলোঁ। এই যে ৰাউডি চিনেমাখন আছিল যে, সেই ৰাউডি চিনেমাখনত ল'ৰি এটা আছিলে, খুব দুখ লগা গান, মেৰী মুনিয়া ৰাণী বানী। সেই ৰীলটো বনাইছিলোঁ, কিন্তু ছোৱালী মানে শ্বুটিং কৰাইছিলোঁ। আৰু মই গানটোত দেখাৰ পিছৰ পৰা আৰু শ্বুটিংটো তাই মানে সেই গানটোত এক্টিং কৰি দেখি মই মানে নিজক ৰখাব পৰা নাই। ইমান মানে মোৰ চকু পানী ওলাই গৈছে, ইমান কান্দিছোঁ মই। মানে দুখ লাগে, আৰু ইমান কষ্টকৈ ছোৱালী মানে জন্ম দিছোঁ। তাৰপিছত বিয়াৰ পাছত কি হয়, কোনে লৈ যায়, কি কৰে, এইবোৰ চিন্তা মানে বুকুখন বিষাই দিয়ে। খুব কান্দিছোঁ মই ৰীলটো চাই চাই। সঁচাকৈ জানেনে, খুব বেয়া লাগে ছোৱালী, আৰু ছোৱালীবোৰ জানে চাওঁতে চাওঁতে পটককৈ ডাঙৰ হৈ যায়। মানে কি ক'ম আৰু মই। আপোনালোকেও চাবচোন মোৰ ইনষ্টাগ্ৰামত বা ফেচবুকটো চাব। ফেচবুকটো দীপাঞ্জলি বৰফুকন, তাতে চাব ৰীলটো দেই। মাকৰ খোৱাত ব্যস্ত এইটো। সোমবাৰৰ পৰা স্কুল আছে, সেইকাৰণে বাপেক জীয়েকে এনেকৈ বহি কভাৰ লগাই আছে গধূলি টাইমত, দুয়োটাই লগ লাগি। আকৌ এই নিত্য নৈমিত্তিক কাম, ভাত বনোৱা। এয়া আহি গ'লোঁ পাকঘৰত ভাত বনাবৰ কাৰণে। ভিডিঅ'টো ইয়াতে ৰাখিছোঁ, সামৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব দেই, বেয়া নাপায় যদি, আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু সুবিধা নহ'লে এটা কমেণ্ট লিখি দিব যে ভিডিঅ'টো চাই কেনেকুৱা পালে, বা আৰু কেনেকুৱা মানে ভিডিঅ' চাব খোজে আপোনালোকে দেই। আৰু এবাৰ কৈছোঁ মই, যদি অকণমানো বেয়া নাপায় তেনেহ'লে ছাবস্ক্ৰাইব মোক কৰি দিব, আৰু এনেকুৱা যাতে ভিডিঅ' আপোনালোকৰ মাজলৈ আনিব পাৰোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।